বন্ধু বান্ধৱীসকল কি খবৰ আপোনালোকৰ আশা কৰোঁ চবৰে ভাল মোৰটো ভালে আশা কৰোঁ আপোনালোক সকলোৱে নিজৰ নিজৰ ঘৰত ভালে কুশলে আছে আৰু সুৰক্ষিত হৈ আছে সকলোৰে চাগে পূজা বুলি মন উঠল মাখল আনন্দিত হৈ আছে নহয় জানো মোৰ ইউটিউব ফেমিলিৰ সমূহ দৰ্শক বন্ধু আৰু লগতে মোৰ যিসকল ছাবস্ক্ৰাইবাৰ আছে সকলোকে মই শাৰদীয়া দুৰ্গা পূজাৰ শুভেচ্ছা লগতে নৱৰাত্ৰিৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আশা কৰোঁ এইকেইদিন আপোনালোকে দিনকেইটা আনন্দৰে পাৰ হওক তাৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিম আৰু এইফালে চাওক এটা সুন্দৰ উপহাৰ মোৰ আৰু মোক ভাইটিক দিয়া এইটো শ্ৰীকৃষ্ণ ভগৱান শ্ৰীকৃষ্ণৰ মূৰ্তি আৰু এইটো যি আমাৰ মুখ্য দুৱাৰ আমি সোমালে আমি ভিতৰত সোমাওঁ এই মুখ্য দুৱাৰৰ উত্তৰ দিশত এই ভগৱান শ্ৰীকৃষ্ণৰ মূৰ্তিটো লগাইছোঁ কোৱা হয় এনেকুৱা মূৰ্তি লগালে খুব শুভ বুলি যদি উত্তৰ দিশত প্ৰৱেশ দুৱাৰৰ উত্তৰ ফালে এনেকুৱা ভগৱানৰ কিবা থাকে সেইকাৰণে এই উপহাৰ দিয়া খুব মৰমেৰে দিয়া উপহাৰটো আমি ইয়াত এনেকৈ থৈ দিছোঁ আজি ষষ্ঠীৰ বেদীত প্ৰতিমা বহিব সকলোৰে মনবিলাক বহুত উখল মাখল কমিটিৰ মানুহবিলাকেও খুব চাগে ব্যস্ততাৰে এইকেইদিন পাৰ হৈ যাব সিহঁতৰ দিনবিলাকো ৰাতিপুৱা সূৰ্য উদয় হৈছে আৰু মোৰ মুখত সূৰ্যৰ প্ৰথম কিৰণ পৰিছে সঁচাকৈ এনেকুৱা এটা দৃশ্য বহুত ভাল লাগে আৰু বেলবৰণৰ প্ৰস্তুতিৰ কাৰণে এইফালে চাওক বেলবৰণৰ প্ৰস্তুতি কলডিল ওলোৱা যে কলবিলাক দেখিছে কলডিল ওলোৱা কল দুফালে কমিটিৰ মানুহে আমাৰ ইয়াত এনেদৰে থৈ গৈছে যেতিয়া গাড়ী আহিব গাড়ী আহি পেলাই তেওঁলোকে গাড়ীতে এনেকৈ লৈ যাব এই দুৰ্গা পূজাৰ এইকেইদিন এনেকুৱা কলডিল ওলোৱা কলগছৰহে ব্যৱহাৰ কৰা হয় ইয়াৰ কি মাহাত্ম্য আছে মই নাজানো আপোনালোকে যদি যেনেকুৱা কিবা মাহাত্ম্যৰ বিষয়ে জানে তেনেহ'লে মোক কমেণ্ট বক্সত অকণমানকৈ হ'লেও লিখি জনাব তেতিয়া ময়ো জানিম আৰু লগতে মোৰ যিবিলাক দৰ্শক বন্ধু আছে সেই দৰ্শক বন্ধুসকলেও জানিব আপোনালোকে লিখিব আৰু মই যে দেখুৱাইছিলোঁ এডাল ফুলত তেনেকুৱা কিবা কলি ওলোৱা বুলি এইফালে চাওকচোন ইফালে ফুলকেইটা ওলাইছে ধুনীয়াকৈ আৰু স্মেল গোন্ধটো অকণমান হেৰিৰ দৰে মোৰ যেনেকুৱা গোন্ধ তেনেকুৱা মোৰ গোন্ধৰ দৰে অকণ গোন্ধ আছে তেনেকুৱা দেখাত ভাল লাগিছে যেতিয়া সম্পূৰ্ণকৈ ফুলিব সম্পূৰ্ণকৈ ফুলাতে মই আকৌ দেখুৱাম আপোনালোকক আৰু আমিও এইফালে সাজু মা দুৰ্গাক আদৰিবৰ কাৰণে চোতাল মুচি সম্পূৰ্ণ সাজু কৰি ৰাখিছে মায়ে চোতালখন ৰাতিপুৱা উঠিয়ে মুচিছে আৰু আজি আমি দিনটো গোটেইকেইটাই উপবাসেৰে থাকিম আৰু সন্ধিয়া যেতিয়া বেল বৰিবৰ কাৰণে আহিব আমাৰ গাঁৱত তেতিয়াহে আমি আমাৰ ব্ৰত ভাঙিম অলপ পিছত বেল বৰিবৰ কাৰণে আহিব সেইকাৰণে সকলোৱে বাটত চাকি বন্তি এনেদৰে জ্বলাই দিছে কলপুলি পুতি পেলাই এয়া সকলোৱে নিজৰ নিজৰ বাটৰ সন্মুখৰ ফালে কলপুলি পুতি দিছে আৰু চাকি বন্তি জ্বলাই দিছে অলপ পিছত বেল বৰিবৰ কাৰণে আহিব
মই আপোনালোকক দেখুৱাই গৈ থাকিম গতিকে ভিডিঅ'টো সম্পূৰ্ণলৈকে চাব আপোনালোকে এইফালে ঘৰত ময়ো চাকি ধূপ আৰু প্ৰসাদ আগবঢ়ালোঁ যিহেতু মই ব্ৰতত আছিলোঁ ব্ৰত ভাঙিম আৰু অলপ পিছত মই যেতিয়া বেল বৰিবৰ কাৰণে যাম চাবৰ কাৰণে তেতিয়া সম্পূৰ্ণ ৰীতি নীতিসমূহ আপোনালোকক দেখুৱাবৰ কাৰণে চেষ্টা কৰিম যিমান পাৰোঁ সিমান দেখুৱাবৰ কাৰণে চেষ্টা কৰিম গতিকে ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাব বুলি আশা কৰিলোঁ
বেলবৰণ চাই আহিলোঁ, আহি পেলাই অকণমান সময় জিৰণি ল'লোঁ। ইমান গৰম, সেইকাৰণে ভাবিলোঁ ফেনৰ তলত অলপমান বহোঁ আৰু আপোনালোকৰ লগত কথা পাতোঁ। মই যিখিনি দেখুৱালোঁ ভিডিঅ'ৰ জৰিয়তে, আশা কৰোঁ আপোনালোকে চাই পেলাই যথেষ্টখিনি গম পালে যে বেলবৰণ প্ৰচেছটো কেনেকুৱা আচলতে, সেই প্ৰচেছটোৰ বিষয়ে আপোনালোকে গম পালে। আৰু ইমান মানুহৰ মাজত বহুত যিখিনি মন্দিৰৰ ভিতৰত কৰি আছিল ব্ৰাহ্মণে, সেইখিনিত দেখুৱাব মই নোৱাৰিলোঁ। তাৰ কাৰণে বাৰু দুখিত মই। মানুহৰ মাজত গৈ পেলাই তেনেকৈ ভিডিঅ' কৰাটো মই সিমান ভাল নাপালোঁ, সিমান মই সহজভাৱে ল'ব নোৱাৰিলোঁ সেইখিনি সময়ত। গতিকে আপোনালোকৰ ওচৰত মই ক্ষমা বিচাৰিলোঁ। আশা কৰোঁ যিখিনি আপোনালোকে দেখুৱালোঁ মই, সেইখিনি চাই পেলাই যথেষ্টখিনি ভাল পালে। গতিকে ভিডিঅ'টো যদি ভাল পাইছে তেনেহ'লে ভিডিঅ'টো আপোনালোকে লাইক কৰক আৰু কমেণ্ট কৰক। আৰু লগতে মোৰ চেনেলটোত আপোনালোকে যিসকলে নতুন, চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব। আৰু শেষত আকৌ এবাৰ শাৰদীয় দুৰ্গা পূজাত শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আশা কৰোঁ আপোনালোকে এইকেইটা দিন খুব আনন্দ উৎসৱেৰে আৰু লগতে নিজক সুৰক্ষিত কৰি মাস্ক পৰিধান কৰি পূজা উপভোগ কৰিব বুলি। তেতিয়াহ'লে ধন্যবাদ, শুভৰাত্ৰি।